नए व्यूअर्स चैनल को सब्सक्राइब कर लें, साथ ही बेल आइकन दबा के ऑल प्रेस करें। हेलो एवरीवन, वेलकम टू इंजेमम स्टडी हाब। আজি আমি আলোচনা কৰিম যে স্পোকেন ইংলিশ শিকাৰ সময়ত কৰিবলগীয়া গুৰুত্বপূৰ্ণ কিছুমান এক্টিভিটি আৰু এইকেইটা এক্টিভিটি নকৰাকৈ ইংলিশ কোৱা শিকাটো অলমোষ্ট ইম্পসিবল। So that means if you want something which you have never had, then you have to do something which you have never done. যদি আপুনি কিবা বিচাৰে যেটো আপোনাৰ কেতিয়াও নাছিল, তেনেহলে হেতু কৰিব লাগিব যেটো আপুনি কেতিয়াও কৰা নাছিল। সো এতিয়া আলোচনা কৰিম যে ইংলিশত কথা ক'বলৈ হলে বা কথা কোৱা শিকাৰ ক্ষেত্ৰত এনেকুৱা কি এক্টিভিটি কৰিব লাগিব যেটো ইয়াৰ আগতে কেতিয়াও কৰা নাছিল। So let's get into the topic. Number 1 is make mistake. ভুল কৰা বা ভুল হোৱা। ইংৰাজী কোৱা শিকাৰ ক্ষেত্ৰত আপোনাৰ ভুলটোৱে কোনো মেটাৰ নকৰে। ভাষা শিকাৰ ক্ষেত্ৰত আপোনাৰ ভুলটোৱে আপোনাক সঠিক কৰিবলৈহে সহায় কৰে। আৰু যিকোনো সেকেন্ড ল্যাঙ্গুৱেজ শিকাৰ ক্ষেত্ৰত সদায় চেষ্টা আৰু ভুলৰ পদ্ধতি ট্ৰায়াল এণ্ড এৰৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। Number 2 is constant practice. মানে নিয়মীয়া প্ৰেক্টিস। You have to remove a substantial amount of time either in every day or every week for your practice. প্ৰতিদিন বা প্ৰতি সপ্তাহ প্ৰেক্টিস কৰাৰ কাৰণে এটা নিৰ্দিষ্ট সময় উলিয়াব লাগিব। যিকোনো ক্ষেত্ৰতে দক্ষতা অৰ্জন কৰিবলৈ হলে কনস্ট্যান্ট প্ৰেক্টিস থকাটো দৰকাৰ। আৰু ইংলিশত এটা প্ৰভাৱ আছে যে প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট। আৰু ল্যাঙ্গুৱেজ শিকাৰ ক্ষেত্ৰত এটো অধিক প্ৰযোজ্য। The more you practice, the more you become fluent, clear and confident. যিমান প্ৰেক্টিস কৰিবা সিমানে fluent, clear আৰু confident হ'বা। Number 3, be a kid or learning English as a kid. ইংলিশ কোৱা শিকাৰ ক্ষেত্ৰত সৰু লৰা হৈ যোৱা বা সৰু লৰা নিচিনাকৈ শিকা। ক্লাছবোৰ একেবাৰে আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিবা আৰু সৰু লৰাৰ নিচিনা মূৰটো খালি ৰাখিবা যাতে নতুন নতুন বস্তু সোমাব পৰা যায়। দ্বিতীয় ক্লাছটো যোৱাৰ আগতে প্ৰথম ক্লাছটো ভালদৰে প্ৰেক্টিস কৰি লবা। Number 4, talk to yourself or to your friend. হয় অকলে নিজে নিজৰ লগত প্ৰেক্টিস কৰিব, নহলে কোনোবা ফ্ৰেণ্ডৰ লগত প্ৰেক্টিস কৰিব। সাধাৰণতে বেলেগৰ লগত প্ৰেক্টিস কৰাটো ভাল, কিন্তু সম্ভৱ নহলে কনভাৰসেশন ৰুলস আদি অকলে অকলে প্ৰেক্টিস কৰিব লাগিব। Number 5, speak slowly. লাহে লাহে কথা পতা। প্ৰথম পৰ্যায়ত ইংলিশত যিমান লাহে লাহে কথা পাতিব সিমান কম মিস্টেক কৰিব। And the last one is repetition. কোনো এটা বস্তু বাৰে বাৰে ৰিপিট কৰিলে বস্তুটো আমাৰ মনত দীঘলীয়া সময়ৰ বাবে ৰৈ যায়। আৰু ইংলিশৰ ক্ষেত্ৰতো শিকি থকা বস্তুটো বাৰে বাৰে ৰিপিট কৰিব লাগিব যাতে বস্তুবোৰ আমাৰ মনত দীঘলীয়া সময়ৰ বাবে ৰৈ যায়। ইয়াৰ বাহিৰেও নোটবুকৰ মাধ্যমেদি বস্তুখিনি সন্নিবিষ্ট কৰাটো সাজেস্টেড। And make sure that the information you hear should not go in one ear and out the other. So today is this much, and I hope the given tips are remarkable and helpful while learning spoken English. So see you again with another topic. Have a great time.